हेलो फ्रेंड्स जॉब इनफॉर्मेशन चेनेलলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালো। আজি আমি আলোচনা কৰিম ৰেচন কাৰ্ড থকা সকলৰ বাবে এটা ভাল খবৰ আহিছে কাৰণ এইবাৰৰ পৰা আপোনালোকৰ তাত যদি ৰেচন কাৰ্ড আছে তেতিয়া হলে কম দামতে দালি পাব, চেনি পাব আৰু নিমখ পাবলৈ সক্ষম হ'ব। কেই তাৰিখৰ পৰা আপোনালোকে এই লাভ কৰিব চেনি, দালি, নিমখবোৰ আমি এইটো ভিডিঅ'ত জানিবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন চাও আমি কি ক'লে হিমন্ত বিশ্ব শৰ্মা বিষয়ত কি ক'লে চাও। হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে এইবাৰ আপোনালোকৰ তাত যদি ৰেচন কাৰ্ড আছে তেতিয়া হলে চেনি, দালি, নিমখ আৰু পাবলৈ সক্ষম হ'ব। কিমান কম দামত পাব এইটো ভিডিঅ'ত জানিম। হিমন্ত বিশ্ব শৰ্মা ছাৰে কোৱা মতে এইবাৰ আপোনালোকে অক্টোবৰ মাহৰ পৰাই চেনি, দালি আৰু নিমখ পাবলৈ সক্ষম হ'ব। চাওকচোন কিমান কম দামত পাব। ইয়াতে কোৱা হৈছে অসমৰ প্ৰয়াস বজাৰ মূল্যতকৈ 25 টকা কম দামত আপোনালোকে লাভ কৰিব দালি আৰু বজাৰৰ মূল্যতকৈ 25 টকা কম দামত লাভ কৰিব চেনি, বজাৰ মূল্যতকৈ 10 টকা কম দামত লাভ কৰিব আপোনালোকে নিমখ। আৰু চাওক এইবাৰ আপোনালোকে কিমানকে পাব। যদি আপোনালোকৰ ঘৰৰ 5 জন সদস্য আছে তেতিয়া হলে আপোনালোকে 1 কেজিকৈ পাব আৰু যদি আপোনালোকৰ 5 জনতকৈ বেছি সংখ্যাত মানুহ আছে তেতিয়া হলে আপোনালোকে 2 কেজিকৈ পাব বুলি ইয়াতে উল্লেখ কৰা হৈছে। ইনি আছিল ভিডিঅ'টো হিমন্ত বিশ্ব শৰ্মা ছাৰে কোৱা কিছুমান ৰেচন কাৰ্ডৰ বিষয়ে আৰু আপোনালোকে ৰেচন কাৰ্ডত নিমখ, দালি, চেনি আপোনালোকে অক্টোবৰ মাহৰ পৰা আপোনালোকে লাভ কৰিব পাৰিব আৰু কিছুমান কিবা ইনফৰমেশ্যন আহিলে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজিলৈ এইখিনি আছিল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।